Hey guys, welcome back to my YouTube channel Biddut Vlogs. তো আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বহুত দিন ভিডিঅ' দিব পৰা নাই, সো বেয়া নাপাব। মানে মোৰ গাটো অলপ ভাল নাছিলে, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। তো ভাবিছোঁ আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ'ই বনাওঁ। মানে এতিয়া গম পাই সকলোৱে শাওণ মাহ চলি আছে আৰু আজি হ'ল শাওণ মাহৰ 4 নম্বৰটো দেওবাৰ আৰু শাওণ মাহ বুলি ক'লে বলবমটো মেইন হয়। তো আজি আমি বলবম গৈ আছোঁ, তো আপোনালোককো দেখাম। তো এবাৰ যিহেতু মোৰ গা বেয়া, তো চাইকেল লৈ নাযাওঁ। যোৱাবাৰতো আপোনালোকক চাইকেল লৈ গৈয়ে দেখাইছোঁ বলবম। তো এবাৰ চাইকেল লৈ নাযাওঁ, এবাৰ মানে লাইন গাড়ীত যাম। লাইন গাড়ীত এবাৰ ভিডিঅ' ইমান নকৰোঁ, আপোনালোকক ডাইৰেক্ট তাত গৈ লগ পাই আছোঁ। তো বলক পলমকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি গাইছ আহি পাই গ'লোঁ হৈ ৰেং বেং। আপোনালোকক দেখাইছোঁ ইয়াৰ পৰিৱেশ বলবমৰ। তো ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ শেষলৈকে। এতিয়া আমি আহি পাই গ'লোঁ হৈ ৰেং বেং। তো চাই থাকক ভিডিঅ'টো আৰু আপোনালোকক আগৰ পৰিৱেশ দেখাইছোঁ, চাই লওক মজাকৈ। আৰু এইপিনে আগত মানুহ চাওক পূৰা। আৰু এইপিনে চাওক এতিয়া আমি গৈ আছোঁ পানীআনা মেইন ঘাটলৈ। তো চাই থাকক মানুহ লাহে লাহে ভিৰ বাঢ়িছে আৰু চাওক এইপিনে গেট। এতিয়া আমি সোমাই আছোঁ পানীআনা জেগালৈ। মানুহ চাওক আগত। পূৰা মানুহ আজি 4 নম্বৰটো দেওবাৰ হৈছে। তো পূৰা মানুহ হৈছে আৰু চাই থাকক, আগলৈ গৈ যাবলৈ চেষ্টা কৰি আছোঁ। মানুহ চাওক আপোনালোকে, আৰু মানুহ আহিবলৈ বাকী আছে। আৰু আপোনালোকে মানুহ চাওক, বহুত দেওবাৰ মানুহ হৈছে। তো আপোনালোকে এতিয়া পানীআনা ঘাটটো দেখাইছোঁ, এনে চাওক। ইয়াত পূৰা গা ধুইছে আৰু ইয়াৰ পৰা পূৰা পানী লৈ আছে। মই যোৱা বছৰ আপোনালোকক দেখাইছোঁৱে, এইবছৰো দেখাই দিছোঁ। ওচৰলৈ যাই আছোঁ বাৰু। সেইপিনে চাওক মানুহ দেখিছোঁ মানে পূৰা মানুহ হৈছে মানে। আৰু এতিয়া গৈ আছোঁ মেইন পানীলৈ গৈ আছোঁ। চাওক এইপিনৰ পৰা পানী আনে, তো মেইন ঘাটলৈ গৈ আছোঁ। আৰু এইপিনে চাওক সোমাই গৈ আছোঁ এতিয়া। আৰু এইপিনে চাওক আগত পানী লৈ আহি আছে। আৰু ইয়াত চাওক মানুহে পানী লৈ আছে পূৰা। পাহাৰৰ পৰা বৈ আহি আছে পানীটো, এইপিনে মানুহে লৈ আছে। আৰু কাইলৈ ৰাতিপুৱা লিংগত ঢালি দিব। চাওক ইয়াৰ আগৰ পৰা আপোনালোকক দেখাইছোঁ মই। এইবাৰ চাওক মানুহে, আৰু এতিয়া মানুহ চাওক লাহে লাহে মানুহৰ ভিৰবিলাক বাঢ়ি আহি আছে। আৰু এতিয়া ওলাই আছোঁ পানীআনা ঘাটৰ পৰা, আৰু মানুহৰ ভিৰ চাওক। এতিয়া আমি পানীআনা ঘাটৰ পৰা ওলাই আছোঁ আৰু ইয়াত মেলা হৈ আছে। তো মেলা ফালে গৈ আছোঁ এপাক, আপোনালোকো দেখাই আছোঁ, চাই থাকক মেলা আৰু বেকত মানুহ চাওক মানুহ। তো এতিয়া আমি এই মন্দিৰৰ কাষে কাষে অলপ ঘূৰি আছোঁ। চাওক এইপিনে বলবমৰ পৰা কাপোৰ চাপোৰ আছে, চব আছে। আৰু এইপিনে চাকি বন্তি আছে। পানীআনা ঘাটৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া মেলা ফালে অলপ আহি আছোঁ। আপোনালোক দেখাইছোঁ, অথনি আহাতকৈ এতিয়া বহুত মানুহ হৈ গ'ল। আপোনালোকে চাওক অলপ পৰিৱেশবোৰ মেলাৰ। চাওক দোকানে দোকান যি লাগে লৈ লওক এফালৰ পৰা। এনে ভোক দি আছে, লৈ লওঁ। চাওক ভোক লৈ লৈছোঁ, এতিয়া পূৰা খাই লওঁ, তাৰপিছত মই লগ পাই আছোঁ। আৰু পিনে আগত মানুহ চাওক পূৰা সন্ধিয়া হৈ আহিছে ন, মানুহৰ ভিৰটো অলপ বাঢ়িছে। চাওক এইপিনে পূৰা মানুহ আগত দেখিছে নহয়। সন্ধিয়া হোৱাৰ লগে লগে মানুহ আহিছে আৰু ভিৰ হ'ব অলপ পাছত। চাওক আৰু এইপিনে চাওক মেলা মাজত সোমাইছোঁ। এইপিনে দোকান পূৰা যিলৈকে লৈ লওক। ছোৱালীবিলাকে যদি চাই আছে, ফুলি আছে, লৈ লওক। ফুলি কেনেকৈ? 50 জিম ডলাৰ।
আৰু এইপিনে চাওক যি ফুলি লয় 50 টকা চাওক যোনটো ঘূৰাই দিয়া চবা ঘূৰাই দিয়া চাই লওক যোনটো ফুলিয়ে লয় 50 টকা মাত্ৰ আহিব লৈ ল'ব মানে চাওক যি ফুলিয়ে লয় আপোনালোকে মাত্ৰ 50 টকা আহক আৰু লৈ লওক মজাকে আৰু এইপিনে চাগে ৰুদ্ৰাক্ষ আছে আৰু এইপিনে বাবুলে ৰুদ্ৰাক্ষ এটা লৈ লওঁ বুলি কৈছে লৈ লওক চাওক কোনডাল লয় আৰু এইপিনে চাওক শিৱ লিংগ চিংগবোৰ আছে সৰু সৰু আপোনাৰ কাঁহৰ কাঁহী বাতি আছে আৰু এইপিনে চাওক ৰুদ্ৰাক্ষ যি লয় আপোনালোকে চব পাব কেনেকৈ ৰুদ্ৰাক্ষ যে 130 কেনেকৈ আৰু এডাল চাওক বাবুলে পুৰা লৈ লৈছে এডাল 80 টকাত চাওক এডাল চাওক পুৰা লৈ লৈছে বাবুলে হ'ব দিয়ক হ'ব দিয়ক ল'ব দিয়ক একো নহয় হ'ব দিয়ক একো নহয় আৰু এইপিনে চাওক 70 টকা নিদিয়ে আৰু হ'ব দিয়ক আহিব আপোনালোকে লৈ ল'ব ইয়াৰ পৰা লৈ লওক আৰু আহিব দাদা তাত আপোনালোকে ল'ব মজাকে আৰু এই লৈ ল'লে মহাৰাজ চাহ পিনৈ চাহ পিন্ধি লওক আৰু আহিব আপোনালোকে লৈ ল'ব ৰুদ্ৰাক্ষ এখন দোকানৰ পৰা কমতে দি দিব যদি বেছি দাম কৰা আপোনালোকে ভিডিঅ'টো দেখাই দিব আপোনালোকে যদি বেছি দাম কৰে আপোনালোকে ভিডিঅ'টো দেখাই দিব আৰু চবফালে খালি ছোৱালী মানুহ ফুলি যেনি আছে আৰু মানুহ চাওক অথনিকে মানুহ পুৰা বাঢ়ি গৈ আছে মানুহ চাওক পুৰা মানুহ মানুহ ভিৰ আৰু আপোনালোকক দেখাবলৈকে একো নাই চাওক ইনষ্টা ফিল্টাৰটো এই চাওক ইনষ্টা ফিল্টাৰ ছোৱালী মানুহে যে পুৰা লগাই কিনিবলৈ এইটো চাওক আহক এতিয়া ইয়াৰ পৰা ওলালোঁ সন্ধিয়া হ'ল আৰু মানুহৰ ভিৰবোৰ বাঢ়ি আছে তো এতিয়া ডাইৰেক্ট গৈ আছোঁ ঘৰত যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব নতুন এটা ভিডিঅ' লগ পাব তেনেকৈ পাবা